हाई गाइस वेलकम टू माई एनबॉयस यूट्यूब सभी को स्वागत करता हूँ। आज माने এই ভিডিওটো কোনো বেলেগ নহয় আমাৰ মানে প্ৰত্যেক বছৰে হৰণীয়া বাঘ হয় মিটিঙৰ মানে বহুত প্ৰত্যেক বছৰে পাতা হয় মানে আৰু ইবাৰ হ'ব আমাৰ তামুলপুৰত আৰু তামুলপুৰত যেহেতু হ'ব তামুলপুৰৰ আমাৰ বাঘ হয় মিটিঙৰ মানে যোৱা বছৰ মানে গৰেশ্বৰৰ হৈছিল মিটিংটো আৰু যোৱা বছৰ মিটিঙৰ মানে কেইটামান ক্লিপ আছে মোৰ ভিডিঅ'ত আপোনালোকে হৰণীয়া মিটিংটো কেনেকুৱাকৈ মানে পালন কৰা হয় আপোনালোকে সব এ টু জেড এই ভিডিঅ'টোত দেখাম আপোনালোকে এই ভিডিঅ'টো চাই কেনে বহুত ভাল পাব বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু গাইজ ফাইনেলি আহি পালোঁ মই পথাৰত আৰু পথাৰত মানে এই ভিডিঅ'টো বনাই আছোঁ শ্বুট কৰি আছোঁ পথাৰত আৰু আপোনালোকে চাব পাৰে এইবিলাক বঢ়িয়া কি মানে নাজাৰা চাব পাৰে নাজাৰা মানে বাঁহ গছনি পুৰা গোটেই মাখান আছে বাঁহ গছনি আৰু আপোনালোকে ইয়াতে এটা পুখুৰীও আছে আৰু যিয়ে কি নহওক মানে মুকাল জেগাত আহিছোঁ আপোনালোকক মানে এই ভিডিঅ'টোত মই দেখাম হৰণীয়া বাঘ হয় মিটিং কেনেকৈ উৎসৱ হয় আপোনালোকক দেখাম মোৰ তাত ড্ৰোন শ্বট কেইটামান নাই ড্ৰোন শ্বট কোমল দাঁত তাত আছে কিন্তু মই মানে ড্ৰোন শ্বট ল'ব পাৰিছোঁ মানে ড্ৰোন শ্বটটো আছিল যোৱা বছৰ কিন্তু মোৰ ড্ৰোন শ্বট সেনেকৈ মানে ডিলেট হৈ গৈছে আগৰ মোবাইলটোত আছিল যিয়ে কি নহওক ড্ৰোন শ্বটেদি নেটখাওঁ আপোনালোকক মই এটা বঢ়িয়া লাইভ ভিডিঅ' এটা বনাই লৈছোঁ আপোনালোকক সেই দেখাম আপোনালোকে চাওক হৰণীয়া মানে ছোৱালীগিলাক কেনেকৈ নাচে ডেন্স কৰে গান গায় আপোনালোকে চাওক পূৰা একদম মানে বলক দেখাওঁ আপোনালোকক চাওক
আপোনালোকেতো বুজিছে কেনেকুৱাকে মানে শৰণীয়া মিটিং উৎসৱ কৰা হয় আৰু এনেকুৱাকে উৎসৱ কৰা হয়। এইবাৰ আপোনালোকে গম পাব, মই A to Z ভিডিঅ' বনাব চেষ্টা কৰিম আপোনালোকৰ আগত। শৰণীয়া বাঘৱাই মিটিঙত মই এইবাৰ A to Z যদি আমাৰ গাঁৱৰ পে যায়, মানে গাঁৱৰ পে আমাৰ বাঘৱাই মিটিং বাঘৱাই আছে, ভিডিঅ' বনাম। এইখিনি আপোনালোকে চব A to Z চাব আৰু এতিয়া ভিডিঅ'টো চাই কেনেকুৱা পাইছে কমেণ্টত জনাব। মানে এইটোৱে যি কিছুমানে বুজিছে, কিছুমানে বুজা নাই, আপোনালোকক বুজাম। যোনেও বুজা নাই তাকো বুজাম। আৰু যিয়ে কি নহওক, এই উৎসৱটো প্ৰত্যেক বছৰ পতা হয় শৰণীয়া মানুহৰ কাৰণে, আৰু মানে প্ৰত্যেক বছৰ পতা হয় এই বস্তুটো। আপোনালোকক মই এইটো বস্তুৱে যি শিকালোঁ, শৰণীয়া মানুহগিলা এনেকুৱাকৈ উৎসৱ কৰে আৰু প্ৰত্যেক বছৰ। আৰু বিহু ৰঙালী বিহুৰ মানে হেৰি কৰে, আৰু মানে ৰঙালী বিহু আহি আছে 15 তাৰিখ, মানে কি আমাৰ ফুলৰ তলৰো ফাংচন আহি আছে। ফুলৰ তল মানে এই ফাংচন আহি আছে। আপোনালোক চব ভিডিঅ' বনাব চেষ্টা কৰিম। বলক এতিয়া আমি মানে আপোনালোকক মই দেখাইছোঁ, বেয়া নাপাব। আপোনালোকে ছাবস্ক্ৰাইবটো কৰি থৈ যাব। বাই বাই।